হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মাঘ বিহু, তো নামঘৰলৈ গৈ আছোঁ আশীৰ্বাদ ল'বলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰম্ভ কৰোঁ ভিডিঅ'টো, ব'লক। গৈ আছোঁ এতিয়া নামঘৰলৈ। পাই গ'লোহি অৱশেষত নামঘৰ, 1 নং কৰঙা গাঁৱৰ নামঘৰ, দামচাও ফুলেশ্বৰ ফুকন সোঁৱৰণি তৰুণ। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানুহ আহিছে লাহে ধীৰে, আমি অলপ সোনকাল হ'ল। ইয়াত মেজি জ্বলালে, সকলোৱে আজি এই মেজিত আশীৰ্বাদ লৈছে। এইদৰেই সকলোৱে আশীৰ্বাদ লৈছে। এইদৰে চলি আছে আৰু সকলোৱে আশীৰ্বাদ লৈছে। সমূহ গাঁওবাসী ৰাইজে, ময়ো ল'লোঁ আশীৰ্বাদ। এতিয়া নামঘৰৰ পৰা আহিলোঁ, দেখিলে আৰু অলপ সকলোৱে হাঁহ কাঢ়িলে, ময়ো কাঢ়িলোঁ। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আকৌ এবাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।